নমস্কাৰ বন্ধু বান্ধৱীসকল আগন্তুক ৩২,০০০ পদৰ বাবে যিসকল বন্ধু বান্ধৱীয়ে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ সুবিধাৰ্থে আজি অসমীয়া পাঠৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম গতিকে ভিডিঅ'টো শেষলৈ চাব বুলি মই আশা ৰাখিলোঁ আহক তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ১ নম্বৰ প্ৰশ্ন অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰীগৰাকী কোন অপশ্যন নম্বৰ 8 আছে সৈয়দ আনোৱাৰ তাইমুৰ অপশ্যন নম্বৰ বি আছে নলিনীৱালা দেৱী অপশ্যন নম্বৰ চি আছে মামণি ৰয়ছম গোস্বামী অপশ্যন নম্বৰ ডি আছে প্ৰতিভা দেৱী সিং পাটেল ইয়াৰে অপশ্যন নম্বৰ 8 থকা সৈয়দ আনোৱাৰ তাইমুৰ হৈছে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী অপশ্যন নম্বৰ বি থকা নলিনীৱালা দেৱী হ'ব ইয়াৰ শুদ্ধ উত্তৰ মামণি ৰয়ছম গোস্বামী হৈছে প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী মহিলা প্ৰশ্ন নং 2 জ্ঞানপীঠ বঁটা পোৱা প্ৰথমগৰাকী মহিলা অসমীয়া মহিলাগৰাকী কোন অপশ্যন নম্বৰ 8 আছে নলিনীৱালা দেৱী অপশ্যন নম্বৰ বি আছে মামণি ৰয়ছম গোস্বামী অপশ্যন নম্বৰ চি আছে সুব্ৰতা ৰায়চৌধুৰী অপশ্যন নম্বৰ ডি আছে মনবিজ ভান ইয়াৰে অপশ্যন নম্বৰ চিত থকা সুব্ৰতা ৰায়চৌধুৰী হৈছে প্ৰথম মহিলা মহকুমাধিপতি আছিল আৰু অপশ্যন 8 থকা নলিনীৱালা দেৱী প্ৰথম মহিলা সভানেত্ৰী হৈছিল অসম সাহিত্য সভাৰ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মামণি ৰয়ছম গোস্বামী ৩ নম্বৰ প্ৰশ্ন অসম সাহিত্য সভাৰ প্ৰথম পেঞ্চনাৰগৰাকী কোন অপশ্যন নম্বৰ 8 আছে লক্ষীনাথ বেজবৰুৱা অপশ্যন নম্বৰ বি আছে নলিনীৱালা দেৱী অপশ্যন নম্বৰ চি আছে পদ্মনাথ গোহাঁই বৰুৱা অপশ্যন নম্বৰ ডি আছে চি আৰু বি দুইটাই ইয়াৰ শুদ্ধ উত্তৰটো পদ্মনাথ গোহাঁই বৰুৱা হ'ব নলিনীৱালা প্ৰথম মহিলা হ'ব পদ্মনাথ গোহাঁই বৰুৱা অপশ্যন নম্বৰ চি ইয়াৰ শুদ্ধ উত্তৰ ৪ নম্বৰ প্ৰশ্ন প্ৰথম জ্ঞানপীঠ পুৰস্কাৰ পোৱা অসমীয়া উপন্যাসখনৰ নাম কি অপশ্যন নম্বৰ 8 আছে মিৰি জীয়ৰী অপশ্যন নম্বৰ বি আছে মৃত্যুঞ্জয় অপশ্যন নম্বৰ চি আছে বনফল অপশ্যন নম্বৰ ডি আছে ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত মৃত্যুঞ্জয় ইয়াৰ শুদ্ধ উত্তৰ মিৰি জীয়ৰী লেখকজন হ'ল ৰজনীকান্ত বৰদলৈ বনফল কবিতাপুথি এই এটা কবিতাপুথিয়ে গতিকে অপশ্যন নম্বৰ বি হ'ব মৃত্যুঞ্জয় নেক্সট প্ৰথম অসমীয়া কথা কবিতাৰ লেখক কোন অপশ্যন নম্বৰ 8 আছে লক্ষীনাথ বেজবৰুৱা অপশ্যন নম্বৰ বি আছে ভট্টদেৱ অপশ্যন নম্বৰ চি আছে চন্দ্ৰকুমাৰ আগৰৱালা অপশ্যন নম্বৰ ডি আছে যতীন্দ্ৰনাথ দুৱৰা ইয়াৰে অপশ্যন নম্বৰ এ লক্ষীনাথ বেজবৰুৱা অসমীয়া চুটি গল্প সাহিত্যৰ লেখক হয় অপশ্যন নম্বৰ বি ভট্টদেৱ গদ্য সাহিত্যৰ লেখক হয় অপশ্যন নম্বৰ চি সেইজনো অসমীয়া সাহিত্যিক হয় আৰু অপশ্যন নম্বৰ ডি যতীন্দ্ৰনাথ দুৱৰা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰা অপশ্যন নম্বৰ ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ যতীন্দ্ৰনাথ দুৱৰা নেক্সট প্ৰথম অসমীয়া সংগীত পুথিৰ ৰচক কোন সংগীত পুথিৰ ৰচক অপশ্যন নম্বৰ 8 আছে লক্ষীনাথ বেজবৰুৱা অপশ্যন নম্বৰ বি আছে যদুৰাম ডেকা বৰুৱা অপশ্যন নম্বৰ চি আছে পদ্মাৱতী দেৱী ফুকননী অপশ্যন নম্বৰ ডি বকুল কায়স্থ তাৰে অপশ্যন নম্বৰ বিত থকা যদুৰাম ডেকা প্ৰথম অসমীয়া অভিধানৰ লেখক হয় আৰু অপশ্যন নম্বৰ চিত থকা পদ্মাৱতী দেৱী ফুকননী হয় প্ৰথম অসমীয়া লেখিকা হয় আৰু অপশ্যন নম্বৰ ডিটো হয়
বকুল কায়স্থ প্ৰথম পুথি ৰচনা কৰে গদ্য পুথি ৰচনা কৰে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ লক্ষীনাথ বেজবৰুৱা হ'ব ইয়াৰ শুদ্ধ উত্তৰ তেওঁ অসমীয়া সাহিত্যৰ সংগীত পুথিৰ প্ৰথম ৰচক গতিকে ইমানলৈকে মনোযোগ দি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ লগতে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ